ওকে আজি দুদিনমানৰ পৰা যদি আপোনালোকে ছচিয়েল মিডিয়া বা তেনেকুৱা নিউজ চাই আছে তেতিয়াহ'লে আপোনালোকে গম পাইছে যে সকলোৰে মানে বেংক একাউণ্ট বা তেনেকুৱা যিবোৰ গুগল পে' বা ফোন পে' সকলোৰে মানে একাউণ্টবোৰ হেক হয়, সকলোৰে মানে পইচাবোৰ লুটি আছে হেকাৰে। তো আজিৰ এই ভিডিঅ'টো আপোনালোকক জনাবলৈ চেষ্টা কৰিম মানে কেনেকৈ কি কৰি আছে, আৰু আপোনালোকে যদি এনেকুৱা সৰু ভুল কিছুমান কৰে তো আপোনালোকৰ যিবোৰ সাঁচতীয়া টকা হয় তো সকলোবোৰ আপোনালোকৰ পৰা লুটি লৈ যাব হেকাৰে। তো ভিডিঅ'টো সকলোকে চাই থাকিব, সকলোবোৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম। আৰু গাইছ এইটো নাভাবিব যে মই ভিডিঅ'টো এনেই বনাইছো, তো মোৰ লগতো এনেকুৱা মানে আগতে ঘটি গৈছে, এয়ে মোৰ মানে অভিজ্ঞতাৰ ফালৰ পৰা ভিডিঅ'টো বনাইছো আৰু আপোনালোকক জনাবলৈ চেষ্টা কৰিছো। আৰু এতিয়া শুনক মানে যিবোৰ মানে একাউণ্ট হেক হৈ আছে, কেনেকৈ হেক হৈ আছে আৰু আপুনি মানে কেনেকৈ বাচি থাকিব পাৰিব এইবোৰ হেক হোৱাৰ পৰা। তো চাওক, যিকেইটা কথা কম সেইকেইটা অলপ ভালকৈ শুনিব, আৰু যিখিনি মানে কম সেইখিনি যাতে অলপ ভালকৈ মানে শুনি আপোনালোকে এনেকুৱা কাম নকৰে, সৰু সৰু ভুল এনেকুৱা নকৰে তাৰে কামনা কৰিছো। তো ভিডিঅ'টো স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই থাকক। তো চাওক, আপোনাক যদি হেক কৰিব বিচাৰিছে এজন হেকাৰে, তো আপোনাৰ ওপৰত কেইটামান ফৰ্মুলা ট্ৰাই কৰিব। সেইকেইটা ফৰ্মুলাত যদি আপোনালোকে একো মানে ৰেছপন্স নকৰে তো আপোনাৰ একাউণ্টটো হেক হোৱাৰ পৰা বাচি থাকিব পাৰিব, আপোনালোকে বাচি ৰাখিব পাৰিব আপোনাৰ একাউণ্টটো। তো এতিয়া আপোনালোক শুনক, মানে যিবোৰ ফৰ্মুলা ইউজ কৰিব পাৰে সেইবোৰ ফৰ্মুলা শুনক এতিয়া কি। প্ৰথমতে যদি কোৱা যায় ফৰ্মুলা নাম্বাৰ 1ৰ কথা, তো আপোনালোকক ফোন কৰিব পাৰে যে আপুনি এখন গাড়ী জিকিছে বা তেনেকুৱা আপুনি প্ৰাইজ মানে উইনাৰ হৈছে এজন কিবা লাকি ড্ৰ হিচাপে। তো আপোনালোক এনেকুৱা কৈ লাষ্টত আপোনাক কি কৰিব, আপোনাৰ একাউণ্ট নম্বৰটো সুধিব যে আপোনালোকক এনেকৈ ট্ৰেন্সফাৰ কৰি দিয়া হ'ব আপোনাৰ একাউণ্টৰ পইচাত, আপোনাৰ মানে একাউণ্টলৈ আমি আপোনাৰ পইচাসমূহ যিবোৰ মানে জিকিছে সেইখিনি ধন আপোনাক ডাইৰেক্ট ট্ৰেন্সফাৰ কৰি দিম। তেনেকৈ আপোনাৰ একাউণ্ট নম্বৰটো ল'ব বা IFSC কোডটো এনেকুৱা ল'ব বিচাৰিব। তো আপোনালোক কি কৰিব, তেনেকুৱা ফোন কৰিলে ডাইৰেক্ট আপোনালোকে একো ৰেছপন্স নকৰিব, ডাইৰেক্ট কাটি দিব। আৰু এনেকৈ মানে একাউণ্ট নম্বৰ বা তেনেকুৱা IFSC কোড যিয়ে নহওক সকলোবোৰ কাৰো লগত এনেকুৱাই শ্বেয়াৰ নকৰিব। আৰু অকল আপোনালোকক প্ৰাইজ জিকাই বুলি নহয়, আপোনালোকক বেংকৰ পৰা কৰা বুলি ক'ব পাৰে যে আপোনাৰ এনেকুৱা একাউণ্টত ব্লক হৈ আছে, আপুনি এনেকুৱা ডিটেইলছখিনি দিয়ক, আমি আপোনালোকৰ ব্লকটো খুলি দিম। তো চাওক, আপোনালোকে যদি নাজানে কৈ থৈ দিছে, এনেকুৱা বেংকৰ পৰা কোনোদিনে আপোনাক কল নকৰে, আৰু যদি কৰেও আপোনাক এনেকুৱা কোনো ধৰণে মানে যিবোৰ ডিটেইলছ হয় এই ডিটেইলছসমূহ একো মানে নিবিচাৰে আপোনাৰ পৰা। তো আপোনালোক যদি বেংকৰ পৰা কল কৰে তো আপোনালোক ক'ব যে আপোনালোকে যিটো কাষৰে মানে ব্ৰাঞ্চ হয় সেই ব্ৰাঞ্চত গৈ আপোনালোক ব্লকটো খুলি লওক, তেনেকুৱা ক'ব পাৰে। তো আপোনালোক যদি হেকাৰে ফোন কৰে আপোনালোক গমে পাই যাব যে আপোনালোকক বেংক ডিটেইলছ বা এনেকুৱা IFSC কোড এনেকুৱা বিচাৰিব, আৰু আপোনালোকে সেইবোৰ কেতিয়াও শ্বেয়াৰ নকৰিব। আৰু দ্বিতীয়তে যদি কোৱা যায় OTP, চ' আপোনালোকক এনেকুৱা ফোন কৰি যদি আপোনালোক সুধিব পাৰে যে আপোনালোকৰ এনেকুৱা OTP এটা কৈছে, সেইটো OTP আমাক দিয়ক, আপোনালোকৰ এনেকুৱা বেংকত ট্ৰেন্সফাৰ হৈ যাব বা তেনেকুৱা OTP বিচাৰিব পাৰে। তো আপোনাৰ OTPটো একদম সাংঘাতিক এইটো বস্তু। OTP যদি দি দিয়া কি হ'ব, আপোনাক ধৰি লৈছো আপুনি নিশ্চয় ফেচবুক ইউজ কৰে, তো আপোনালোকে ফেচবুক ইউজ কৰি যদি গম পায় যিটো মানে ফেচবুক আইডিত এটা পাছপোৰ্ট লাগে, তো সেই পাছপোৰ্টটো যদি আপোনালোকক পাহৰি যায়, সেই পাছপোৰ্টটো আপোনালোকে ৰেষ্ট কৰিব পাৰে, মানে ফৰগট কৰিব পাৰে। সেই ফৰগট কৰাৰ লগে লগে আপোনাৰ কি হয়, 6টা আপোনালোকক OTP আহে। সেই 6টা OTP যদি আপোনালোক ফৰগটত যদি তাত মানে দি দিয়ে, আপোনালোকে নতুনকৈ এটা মানে পাছপোৰ্ট বনাই ল'ব পাৰে, আৰু আপোনালোকক মানে নতুনকৈ পাছপোৰ্ট বনাই বেলেগে মানে চলাই থাকিব পাৰে, এনেকুৱা যদি OTP দি দিয়ে। তো সেই চেম মানে কণ্ডিশ্যন বা চেম মানে প্ৰচেছতে আপোনালোক সেনেকুৱা কৰিব পাৰে। তো যদি আপোনাক OTPটো দি দিয়ে, আপোনালোকৰ যিবোৰ বেংকৰ মানে ডিটেইলছ হয় সেই ডিটেইলছবোৰ আপোনালোকক বেলেগে মানে চলাই থাকিব পাৰে, আৰু আপোনালোক মানে প্ৰয়োজন নোহোৱাকৈ বেলেগে মানে পইচা ওলাই লৈ যাব পাৰে। তেনেকুৱা কাকো মানে OTPটো একদম সাংঘাতিক। তো OTP কাৰো লগতে মানে শ্বেয়াৰ নকৰিব, আৰু এনেকুৱা বেংকৰ পৰা কোনো ধৰণৰ OTP বা তেনেকুৱা কোনো ধৰণৰ বস্তু নাহে। তো আপোনালোকৰ যদি আহেও সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। আৰু তৃতীয়তে যদি কোৱা যায় লিংক, তো আপোনালোকক এনেকুৱা লিংক শ্বেয়াৰ কৰিব পাৰে বা এনেকুৱা কিবা মানে এপছ ডাউনলোড দিব পাৰে। তো এনেকুৱা ধৰণৰ কোনো লিংকত ক্লিক নকৰিব, বা এনেকুৱা এপছ ডাউনলোড কৰি তাত আপোনালোকৰ যিবোৰ ডিটেইলছ হয় বেংকৰ সেইবোৰ ডিটেইলছ আপোনালোকৰ তাতে ফৰ্ম থাকিব। তো ফৰ্মত যাতে কোনো ধৰণৰ এনেকুৱা মানে চিলেক্ট নকৰে, তো তাৰে কামনা কৰিছো আপোনালোকে এনেকুৱাই এইবোৰ মানে একোৱে মানে জামালাত নপৰিব আপোনালোকে। তো আপোনালোকে এইটো নাভাবিব যে আপোনালোক ঘৰত বহি কোনো আপোনাক পইচা নিদিয়ে। তো আজিৰ যুগ আৰু আগৰ যুগ বহুত বেলেগ। কি ক'ব খুজিছো নিশ্চয় আপোনালোকে গম পাইছে। তো আপোনালোকে এনেকুৱা জামালাত নপৰিব, আৰু আপোনালোকৰ যিবোৰ বেংকৰ ID হয় এই বেংকৰ IDটো আপোনালোকৰ হেক হোৱাৰ পৰা আপোনালোকক এনেকৈ বচাই ৰাখিব পাৰিব, আৰু এনেকুৱা ভুলবোৰ কেতিয়াও নকৰিব। তো আপোনালোকৰ এটা সৰু ভুল আৰু আপোনালোকৰ যিবোৰ মানে ধন আছিল সকলোবোৰ ছেকেণ্ডত গুচি যাব। তো এনেকুৱা ভুল কেতিয়াও নকৰিব, তাৰে কামনা কৰিছো। আৰু এনেকুৱা মানে কাৰো মানে মিছা জালত নপৰিব। আৰু প্লে ষ্ট'ৰত এনেকুৱা বহুত এপছ পাব যিবোৰ মানে অনলাইন আৰ্নিঙৰ ওপৰত যিবোৰ এপছ বনাই আছে, সেনেকুৱা এপছবোৰ আপোনালোকে ব্যৱহাৰ নকৰিব। তাত কি কৰে, আপোনালোকক ফাৰ্ষ্টতে এনেকুৱা আৰ্নিং দেখাই থাকিব যে আপুনি ইমান আপুনি আৰ্নিং কৰিলে অনলাইনত। যেতিয়া মানে উইথড্ৰ কৰিব বিচাৰিব, মানে ট্ৰেন্সফাৰ কৰিব বিচাৰিব, তেতিয়া আপোনালোক বেংকৰ ডিটেইলছবোৰ নিশ্চয় লাগিব। তাত আপোনালোকে যেতিয়া মানে বেংকৰ ডিটেইলছবোৰ দি দিব, তো আপোনালোকৰ একাউণ্টটো চেছ। তো তেনেকুৱা একাউণ্ট কেতিয়াও নকৰিব। এনেকুৱা থাতলা যিবোৰ এপছ আছে সেইবোৰ এপছ বিনা মানে ইউজ কৰাৰ বাহিৰত থাকক, মানে ইউজ নকৰিব। তো এইবোৰত যদি আপোনালোকে মন দিয়ে অলপমান, তেতিয়াহ'লে আপোনালোকৰ বেংকটো নিশ্চয় সুৰক্ষিত থাকিব। অকল বেংক বুলিয়ে নহয়, আপোনালোকৰ যিবোৰ মানে অনলাইন যিবোৰ নেট বেংকিং হয়, ফোনপে হওক বা গুগল পে হওক, তেনেকুৱা এপছবোৰো ছেম, মানে ID টো ছেম। তো আপোনালোকে এনেকুৱাবোৰ ভুলবোৰ সৰু সৰু ভুল নকৰিব, তাৰে কামনা কৰিছো। আৰু
ভিডিঅ'টো অলপমান পাৰিলে শ্বেয়াৰ কৰিব, আপোনালোক সকলোকে জনাই দিয়ক, এনেকুৱা মানে ভুলবোৰ কোনো যাতে নকৰে তাৰে কামনা কৰিছো। তো আজিলৈকে এই ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো নতুন ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰাৰ কথাটো ওলোৱাৰ লগে লগে কথা এটা ক'লো, যিবোৰ মানে স্ক্ৰীনত দেখুৱাই দিছো, তো 60% মানে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব কৰা নাই। চ' প্লিজ ইয়াৰ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু 1K অতি শীঘ্ৰে হ'ব বুলি আশা কৰিছো। তো আজিলৈকে বাই বাই। Vai aqui. Ó. Teve razão. O resto, olha o meu.